নমস্কাৰ। এটা কথা শ্বেয়াৰ কৰিবলৈ ভিডিঅ'টো কৰিলোঁ। আমি সাধাৰণতে কৰ্ম এটাৰ লগত আন এটা কৰ্মৰ তুলনা কৰি পেলাই তাৰ মানটো নিৰ্ণয় কৰোঁ। আমাৰ 99% মানুহে চাগে সেইটোৱে কৰে। আমি এনেকৈ কওঁ, মই জানিছোঁ এইটো কথা এইটো কাৰণে এইটো হৈছিল। তাৰ বেকত কি আছে যে মই আন এটা তেনেকুৱা ধৰণৰ কথা জানো, আন এটা তেনেকুৱা ঘটনাৰ লগত মোৰ পৰিচয় আছে, আৰু সেইকাৰণে তাৰ পৰা মই কি কৰিলোঁ, সেই যিটো সিদ্ধান্ত মোৰ আছিলে সেই ঘটনাটোক লৈ পেলাই মই যেনেকৈ জ্ঞাত আছিলোঁ মই সেইটোৱে প্ৰক্ষেপণ কৰিলোঁ যে যিহেতু তেনেকুৱা হৈছিলে সেই কথাটো, এইটো তেনেকুৱাই হ'ব। এইটো এটা ডাঙৰ এটা ভ্ৰম, এটা জ্ঞানীয় বিসংগতি হয়। চাওক, কৰ্ম উদ্দেশ্য প্ৰধান, কৰ্ম অভিপ্ৰায় প্ৰধান। দেখাত দুটা কৰ্ম দেখাত একেধৰণৰ লাগিলেও দুটা কৰ্মৰ যদি উদ্দেশ্য ভিন্ন হয় তো তেতিয়াহ'লে কৰ্মটোৰ মানটো ভিন্ন হৈ যাব, একে কৰ্ম হৈ নাথাকে। এটা উদাহৰণ চাওক, দুজন মানুহক গুলীয়াই হত্যা কৰা হ'ল। এজন সন্ত্ৰাসবাদীক গুলীওৱা হৈছে আৰু আন এজন জ্ঞানী সাধু পুৰুষক গুলীয়াই হত্যা কৰা হ'ল। সন্ত্ৰাসবাদীজনক এইটো কাৰণেই গুলীয়াই হত্যা কৰা হ'ল যে তেওঁ সন্ত্ৰাস সৃষ্টি কৰি আছে। সেই সন্ত্ৰাসবাদীজনৰ সন্ত্ৰাসৰ পৰা মানুহক মুক্তি দিবৰ কাৰণে, সেই অঞ্চলটো সেই ব্যক্তিজনৰ পৰা মুক্ত কৰিবৰ কাৰণে বাধ্য হৈ তেখেতক গুলীয়াবলৈ লগীয়া হ'ল। আৰু আন এজন ন্যায়পৰায়ণ ব্যক্তি, এজন সাধু ব্যক্তি, এজন সৎ ব্যক্তি, যিজনে সেই অঞ্চলটোত অন্যায় অনীতিৰ বিৰুদ্ধাচৰণ কৰি আছে, যাৰ কাৰণে অন্যায় কৰোঁতাসকলে বা বেয়া কৰোঁতাসকলে বেয়াটো কৰিব পৰা নাই, আৰু শেষত সেই সাধু পুৰুষজনক হত্যা কৰা হ'ল। সেইকাৰণে সন্ত্ৰাসবাদীজনক হত্যা কৰাটো ধৰ্ম হ'ল, আৰু সাধু পুৰুষজনক যিহেতু অন্যায় প্ৰতিষ্ঠা কৰিবৰ কাৰণে, অন্যায় অনীতিক বৃদ্ধি কৰিবৰ কাৰণে হত্যা কৰা হ'ল, সেয়া হৈ গ'ল কি? অধৰ্ম। অৰ্থাৎ কৰ্ম উদ্দেশ্য প্ৰধান, কৰ্ম অভিপ্ৰায় প্ৰধান হয়। কৰ্ম কেৱল ক্ৰিয়া প্ৰধান নহয়। কৰ্মৰ লগত তুলনা কৰি কৰ্মৰ মান নিৰ্ণয় কৰিবলৈ যোৱাটো এটা জ্ঞানীয় বিসংগতি, এটা ভুল। থেংক ইউ।